दिमाव पन्चायतआ गुन्डागिरियाव सोलायबाय। समायखिरा लानो थाखाय जौगाखां ब्लकनि मावख'आव थांग्रा होंगो दोंगो रायजोफोरखौ आखायाव लावथि लानानै गाग्लोबदों। जाथायनि थिलियाव भिडिअ' खालामनाय खौरांगिरिखौ गाग्लोबदों, मबाइल फनखौ सिख'नानै लादों। बिसायख'थिनि गेजेरजों गोहोआव फैनाय सोद्रोमा गामिनि जौगाखांनायनि थाखाय गान्धीजिनि सिमांनि पन्चायत राजआ दा गुन्डा राजआव सोलायबाय। दिनै बेखौ दिमौ सिसिटंगानि जौगाखां ब्लकनि मावख'आव रोखायै नुनो मोनबाय। ब्लक जौगाखां मावख'गिरिनि मावख'नि सोरगिदिं मोनसे दावहानि फोथार जाबाय। मिथिनो मोननाय बादिब्ला गोदानै दाजानाय दिमौ पन्चायतनि समायखिरा लानाय हाबाफारिखौ दिनै खुंफुंनाय जादोंमोन। दिमौआव पन्चायती राजआ गुन्डागिरियाव महर मोनदों। आखायाव लावथि लानानै समायखिरा लानो थाखाय जौगाखां ब्लक मावख'आव थांग्रा होंगो दोंगो रायजो राजाफोरखौ गाग्लोबदों। मिथिनो मोननाय बादिब्ला गोदानै दाजानाय दिमौ पन्चायतनि समायखिरा लानाय हाबाफारिखौ दिनै खुंफुंनाय जादोंमोन। बिथाङा गोसो जाना मरमी बसुमतारीखौ मदद होदोंमोन। सुबुंफोरा सुबुंखान्थिखौ रैखाथि होनायनि मोजांनि थाखाय गासै आयदायाव खुंथायनि आखाय होनो दाबि खालामदों। जोबनायाव समायखिरा लानायखौ दोनथ'नो गोनां जादों। फारसेथिंजाय रागा जोंनाय वार्ड सोद्रोमाफोरा दिपायाव मोनसे खौरां मेल खुंनानै गाज्रि खामानिखौ सोंखारिदों आरो फोरमायदों दि बिसोरनि गेजेराव सा 6 जों सायख'जानाय मरमी बसुमतारीआ आफादगिरि जागोन। बिथाङा बुङो दि रावबो बिथांखौ लांखारफेराखै आरो नारसिननाय जायाखै। बिथाङा गोसो जाना मरमी बसुमतारीखौ मदद होदोंमोन। सुबुंफोरा सुबुंखान्थिखौ रैखाथि होनायनि मोजांनि थाखाय गासै आयदायावनो खुंथायनि आखाय होनो दाबि खालामदों। স্যার আমি এইটো গাঁৱৰ পৰা মই ৰাইজৰখিনি কৈছোঁ। আমি যেতিয়া নেকি ইলেকশ্যন কৰিলোঁ, আমি কোনো জাতি বা ধৰ্ম বা বৰ্ণলৈ কিনে আমি ভোট দিয়া নাই। এই ক্ষেত্ৰত আমি ভোট দিয়া নাই। আমি যোনজন কেণ্ডিডেটটো শুদ্ধ, যোনে সমাজৰ ভাল কাম কৰিব, এখেতকে আমি ছাপোৰ্ট কৰি কিনে ভোটটো দিছোঁ। সেইমতে এতিয়া সভানেত্ৰীও এতিয়া গঠন কৰিবলগীয়াত আমি সকলোৱে দেখি পাইছে। এতিয়া 6জন সদস্যটো নলনী বসুমতাৰীকে সভানেত্ৰী এটা বনাবলৈ, মৰমী বসুমতাৰীকে সভানেত্ৰী বনাবলৈ কাৰণে এতিয়া উপস্থিত আছে। কিন্তু আজি আমাৰ যিটো নতুন এটা ব্লকত, সেইটো চিচিবৰ্গত আছিল আজি, কিন্তু ডিমুত আহি পালে। কিন্তু ইয়াত এনেকৈ দৃশ্য দেখি পালোঁ, আজি মানে লাঠিটো কোনো ভাগ নুজুৰিলে। খুব মাৰপিটৰ মাজত আজি সেইটো সভানেত্ৰীৰ শপত গ্ৰহণৰ সময়ত বিশৃংখলা কৰি দিলে। তেনেকৈ কিবা আজি শুদ্ধ নহ'ল। গতিকে আমি এইটো বিচাৰিছোঁ যে আমাৰ এইখন ব্লকটো এটা মানে যিটো সুৰক্ষিত জেগাত হ'ব লাগে। মই বহুত লাজ পাইছোঁ, এনেকৈ হ'ব নালাগে। আৰু পিছত পৰিকল্পনাত যাতে আমাৰ মুখ্যমন্ত্ৰী দেৱো সেইটো চিন্তা কৰিব লাগে যে সেইটো কিয় হ'ব পাৰে। চৰকাৰে যিটো কৈছিলে আমি সেইমতে কৰিছিলোঁ, কিন্তু ইমানখিনি খেলাৰ পাছত আজি কিয় জাতি বৰ্ণ কৈ পেলাই সিহঁতে খাৰিব বিচাৰিছে। ইমানখিনি ধৰণটোতো হ'ব নালাগে বুলি আমি ভাবোঁ। কাৰণ এনেকৈ যদি হ'বলগীয়া হ'লে আগৰ দিনত কি টাঙন টকন তুলি কিনে আমিতো ভোট দিয়া, কাৰোবাক পিটি মাৰিতো আমি ভোট বিচৰা নাই নহয়। এতিয়া আপোনালোকে কি, এতিয়া আমাৰ মতেতো শান্তিকৈ আজি হোৱাটো আমি কামনা কৰিছিলোঁ, কিন্তু এনেকুৱা নহ'ল। গতিকে এনেকুৱা হ'ল যে আজিতো দেখুৱাইছে প্ৰশাসনে কিছুমান আছিল, কিন্তু সেইটো কণ্ট্ৰল কৰিব ধৰি ৰাখিব নোৱাৰিলে। কিন্তু আজি মই নোহোৱাটো আমি দুখ পাইছোঁ। কিন্তু কেতিয়া কৰিব এইটো চৰকাৰে, কেতিয়া কৰিব এইটো ময়ো নাজানে। যে কালি হ'ব লাগে, পৰহি হ'ব লাগে, এইটো মই নক'ম। এনেকুৱা এতিয়া আমি এইটো যদি শপত গ্ৰহণ যোৱা সময়ত চৰকাৰে সেইটো এটা আমাক কিবা দিব লাগে, সুৰক্ষা এটা বাহিনী দিব লাগিব। অন্যথা আমি তাত কোনোবা মাথাত পাতি দিবলৈতো আমি যাব দিব নোৱাৰে। আমি তাত কিবা এটা যুদ্ধ ছিষ্টেমত আমি যোৱা নাই। এটা ন্যায়মতে আমি কিবা কৰি কিনে আমি তাত গৈছিলোঁ শান্তিমতে। এইটো ভংগ হ'ল, মানে লাঠি উঠাউঠি হৈ গ'ল, সেইকাৰণে আজি এইটো ভংগ হৈ গ'ল। মোৰ নাম বিপুল ৰায়, মই 5 নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড সদস্য। আজি আমাৰ চিমেণ্ট চিচিটঙানী উন্নয়ন খণ্ডৰ অৱস্থিত আমাৰ ডিমৌ গাঁও পঞ্চায়তৰ শপত গ্ৰহণ ও সভাপতি নিৰ্বাচনৰ অনুষ্ঠান আছিল। সেয়ে আমাক আজি মাতিছিল, কিন্তু কিছুমান দুষ্কৃতিকাৰীৰ কাৰণে আজি শপত গ্ৰহণ অনুষ্ঠানটো নহ'ল। আমি
একেলগে আমি 6জনে আমাৰ 6 নং ৱাৰ্ডৰ শ্ৰীমতী মৰমী বসুমতাৰীক আমি প্ৰেচিডেণ্ট হিচাপে সভাপতি হিচাপে নিৰ্বাচিত কৰিছিলোঁ, আমি সমৰ্থন জনাইছিলোঁ। কিন্তু আজি বিশেষ অপৰিকল্পিত কাৰ্যৰ কাৰণে আজি শপত গ্ৰহণ আৰু আমাৰ বিৰোধী দলৰ অনুষ্ঠানটি সম্পূৰ্ণ নহয়। আচ্ছা, আপুনি কৈছে যে অপ্ৰীতিকৰ কিয় হ'ব পালে? বেলেগ কাৰোবাক প্ৰেচিডেণ্ট কৰিব বিচাৰিছে নেকি কোনোবাই? এনেকৈ বিশেষ ক'ব নোৱাৰোঁ, কিন্তু কিছুমান দুষ্কৃতিকাৰীয়ে আমাক টানা আজোৰা কৰিছে। বিশেষকৈ তাত ফিল্ডত গণ্ডগোলো হোৱা দেখিলোঁ আমি। সেইকাৰণে আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো নহ'ল। আপোনালোকৰ কেইজন মেম্বাৰ আছে? আমাৰ 6জন আছোঁ আমি। 6জন একেলগে আছোঁ। 6জনে মৰমী বসুমতাৰীক ছাপোৰ্ট কৰিছে নেকি? হয়, আমি 6জনে ছাপোৰ্ট কৰিছোঁ। কোনোবা এজনক ইয়াত মিছা কথা। একচুৱেলি কিছুমান দুষ্কৃতিকাৰী এনে উপপ্ৰচাৰ কৰিছে। মোৰ বিষয়ে কৈছে বিশেষকৈ এইটো। মই স্বইচ্ছাৰে মৰমী বসুমতাৰীক ছাপোৰ্ট কৰিছোঁ। আমি সকলোৱে ছাপোৰ্ট কৰিছোঁ, লগতে 6জনৰ লগত মই একেলগে আছোঁ। মোক কোনো এনেধৰণৰ অপহৰণ কৰা নাই হোৱা যেন লাগিছে আৰু। এতিয়া আমি নমস্কাৰ, মোৰ নামটো ৰূপা দেৱী, মই 3 নং ৱাৰ্ডৰ সদস্য। আমি বিচাৰিছোঁ কি এইটো আমি মৰমী বসুমতাৰীকে আমি 6জনে পেলাই ছাপোৰ্ট কৰিছোঁ আৰু আপোনালোকৰ 6জনৰ ছাপোৰ্ট মৰমী বসুমতাৰীৰ লগত থাকিব। থাকিব আছে আৰু।